তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিডি পৱন ভ্লগ। চ' আজি হৈছে মানে কাতি বিহু। মোৰ ফালৰ পৰা কাতি বিহুৰ সকলোকে হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। চ' যাতে এই কাতি বিহুটোৰ পৰা আপোনালোকৰ জীৱন আৰু উন্নত হৈ যায় আৰু আপোনালোকে যেন ছাকচেছ লাভ কৰে। আৰু গাইছ, কালি আছিল মানে লক্ষী পূজা। চ' কালি লক্ষী সোমালে, তো আজি চাবলৈ যাম। তো চাই থাকক ভিডিঅ'টো। আৰু চাকি বন্তিও দিয়া হ'ব মানে ধাননি পথাৰত। আৰু আমাৰ ঘৰটোৰ আগপিনে এখন আছে মানে ধাননি পথাৰ। চাওক এইবাৰ কেনেকুৱা গাইছ, মজা নে? আৰু মানে ৰ'দটো উল্টা কৰি পৰি আছে, কিবাই লাগি আছে তাই। আৰু গাইছ, যিহেতু কাতি বিহু অকণমান প্ৰসাদৰ মানে ব্যৱস্থা কৰিছোঁ ঘৰতে। আৰু গাইছ, এয়া মানে মই পূৰা কামত বহি গ'লোঁ। এতিয়া মানে নাৰিকল মানে কাটিব লাগিব, দা আছে প্লাছ কুঁহিয়াৰ আৰু কিবাকিনি আছে বাৰু, সেইবিলাক মায়ে ৰেডি কৰিব, বাকী এইখিনি মই ৰেডি কৰোঁ। প্লাছ আৰু ইয়াত আছে টেঙা, যিহেতু চাকি দিব লাগিব। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বাকী গাইছ, প্ৰায় ময়ো ৰেডি হৈ গ'লোঁ। বাকী লগবিলাকে মাতিছে গাইছ পঢ়াত হ'ব। চ' সিহঁতৰ ঘৰতো যাব লাগিব, নহ'লে বেয়া পাব নহয়। চ' আমাৰ ঘৰত বাৰু নামাতো, কাৰণ আমাৰ ঘৰত পঢ়াত কম আছে। এনেহে কৈছোঁ, আছে পঢ়াত, চবকে মাতিম, কিন্তু কাই কিনি আহে সেইটো মই নাজানো গাইছ। কাই কিনি আহে নাজানো দেই, কচম যে কৈছোঁ। এতিয়া মই এইখিনি চাফা কৰি লওঁ, তাৰপিছত চাকি বন্তি দি কিনে ডাইৰেক্ট চাই থাকিম। তো মানে এইটো হ'লে ৰাতিটো হ'লে, প্ৰায় ৰাতি মানে হ'লে দে মানে চাইকেলখন ল'লোঁ, মোৰ বছৰটো খান কিবা যাব লাগে। কি হ'ল ইমান তোৰ? কি লাগে তোক ইমানে এক্টিং নেকি তোৰ কেলা? তো গাইছ, তেনেকৈ যাই আছোঁ, ডাইৰেক্ট তাতে লগ পাইছোঁ মানে লক্ষী মন্দিৰত। অ'কে, বাই বাই। পচন্দি 2.0 ঠিক গাইছ, তাত আহি পালোঁ মাত্ৰ। বাপৰে ভাষণ মাকা মানে কি শুনবি আৰু, ভাষণ চাইছোঁ যে অলপ এই গাইছ, অলপ ভাষণো কি শুনে শুনো হা। 1 মিনিট গাইছ, অলপ চিট কৰি দি। কি কবি আৰু, মানে জীৱনটোত সঁচাকৈ অকলে ছাকচেছ নহ'ব। বাপৰে বাপ জ্বালা। এই গাইছে পুৰা চেষ্টা কৰি দিলোঁ, কুকুৰ চুকুৰলৈ ঘৰত যাই এইবাৰ। বাকী জাঙাৰ এইবাৰ নেকি এতিয়া ঘৰত যাই কিনে লগ পাই আছিলোঁ। এতিয়া মানে কি কবি আৰু গাইছ, কাতি বিহু লক্ষী পূজা চালোঁ দেই আৰু মাথাটো নষ্ট গাইছ। কালি পুৱা আছে আৰু টিউশ্যন ৰাতিপুৱা টিউশ্যন আছে 7টাত। এই 12টাত বাগাত দি কেইটাত উঠিম মই 7টাত, আৰু ভিডিঅ'টো এডিট কৰিব আছে। সেই গাইছ, কি হয় হ'ব আৰু। আজি যোনে যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, সেইসকলক কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ বাবে বাই বাই কুৰকুৰিৰ পৰা।